নমস্কাৰ। প্ৰথমতে মই সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষ তথা আগন্তুক ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটি মই সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টি চাই আপোনালোকে ভাল পালে মই নথৈ আনন্দিত হ'ম। বিশেষকৈ এই ভিডিঅ'টি নৱপ্ৰজন্মৰ বাবে। কামৰূপী লোকগীতত ব্যৱহাৰ হোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ বিষয়ে মই চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। আহক দেৰি নকৰি ভিডিঅ'টি মই আৰম্ভ কৰোঁ। আজি মই কামৰূপী লোকগীতৰ ওপৰত আলোচনা কৰিবলৈ ওলোৱা নাই। আজি মই আলোচনা কৰিম বা মই চিনাকি কৰাই দিম কামৰূপী লোকগীতত ব্যৱহাৰ হোৱা কিছু থলুৱা বাদ্যযন্ত্ৰৰ বিষয়ে। আহক প্ৰথমতে মই চিনাকি কৰাই দিব ওলাইছোঁ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ দতৰা। এই দতৰাটো অতি প্ৰাচীন বাদ্যযন্ত্ৰ। কঁঠাল কাঠৰে ইয়াক নিৰ্মিত কৰা হয়। এক বিশেষ ধৰণে এইটো খালী কৰি খোল কৰি ওলোৱা হয় আৰু এনেকৈ দীঘলে প্ৰায় আঢ়াই ফুটমান থাকে। আৰু এই চামৰাটো আচলতে কেকো বা আমাৰ এইফালে গুইহাপ বুলি কয়, গুইহাপৰ চামৰা হ'লে বেছি ভাল হয়, মানে শব্দটো খুব স্পষ্ট হয়। আজিকালি এই চামৰাটো পাবলৈ নাই কাৰণে ছাগলীৰ চামৰাই লগোৱা হৈছে, খুব পাতলকৈ চাচি ছাগলীৰ চামৰা লগোৱা হৈছে। আৰু এই তাঁৰখিনি ঢিলা বা টান কৰিবলৈ এই চাবিৰ সহায়ত টান বা ঢিলা কৰা হয়, এইবিলাক পকাই আৰু এইটো বজাবলৈ এইটো কাঠৰ টুকুৰা এটা, আচলতে এইটো হৰিণৰ পহুৰ টুকুৰাৰে বজাইছিলে প্ৰাচীন কালত। খুব জনপ্ৰিয় মানে পহুৰশিং। আজিকালি পাবলৈ নাই কাৰণে কাঠৰ টুকুৰাই ব্যৱহাৰ কৰা হৈছে। আৰু এইটো যে দেখিছে, এইটো আমাৰ যিখন ব্ৰিজ, এই ব্ৰিজটো আচলতে আমি ঘৰা বুলি কওঁ, ঘৰা বুলি আমি পাই আহিছোঁ। ইয়াৰ ওপৰেদি তাৰখিনি গুচি গৈছে, পিঠিৰ ওপৰেদি গুচি যোৱাৰ কাৰণে এইটোক ঘৰা বুলি কয়। আৰু এই দতৰাটোৰ নাম দুডাল তাৰেৰে যিহেতু গঠিত, সেইকাৰণে ইয়াক দতৰা হয়। কিন্তু বৰ্তমান লোকগীত যিহেতু মুখে চলি অহা, যুগ বাগৰি অহা আজিলৈকে বহুখিনি মডিফাই হৈ এতিয়া 3ডাল তাঁৰ হৈছে। আগতে চা আৰু পা স্বৰত বন্ধা আছিল, এতিয়া চা পা মা, অৰ্থাৎ এইডাল পা, এইডাল চা, এইডাল মা স্বৰত বন্ধা হৈছে। চমুকৈ বৰ্ণনা কৰিছোঁ, আচলতে ভিডিঅ'টি চুটি যেন হয়, সেইকাৰণে অকণমান মই বজাই চাইছোঁ কেনেকুৱা লাগে। আপোনালোকৰ ওচৰত চিনাকি কৰাই দিব ওলাইছোঁ কামৰূপী লোকগীতত ব্যৱহাৰ হোৱা অতি প্ৰাচীন এবিধ থলুৱা বাদ্যযন্ত্ৰ খুঞ্জুৰি বা ডগৰ। সুৰ লয় ধৰি ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়, খুব ভাল লাগে। এইটো দতৰাটোৰ লেখীয়া কঁঠাল কাঠৰ টুকুৰাৰে নিৰ্মিত। এয়া 3 ইঞ্চি বহল মানৰ এটা কঁঠাল কাঠৰ টুকুৰা এনেকৈ কাটি উলিওৱা হৈছে খোল কৰি। আৰু এইটো দতৰাটোত যেনেকৈ ব্যৱহাৰ হয়, মানে এইটো কেকো বা গুইহাপ লাগে। আচলতে কেকো সাপ আৰু গুইহাপ ধৰাটো ওপৰত পাবলৈ নাই, সেয়ে এইটো ছাগলীৰ চামৰাটো চাচি পাতল কৰি লৈ ইয়াক প্ৰস্তুত কৰি উলিওৱা হৈছে। আহকচোন অকণমান বজাই চাওঁ। এইবাৰ মই চিনাকি কৰি দিব ওলাইছোঁ কামৰূপী লোকগীতত ব্যৱহাৰ হোৱা এবিধ খুব মিঠা বাদ্যযন্ত্ৰ। প্ৰাচীন কালৰ পৰা চলি অহা খুব এটা মিঠা বাদ্যযন্ত্ৰ, এক তাৰা। এডাল তাৰেৰে
ইয়াক বনোৱা হোৱাৰ বাবে ইয়াৰ নাম একতাৰা। আৰু এই তাঁৰডাল ছাঁ ওচৰত বন্ধা হয়। আৰু এই যে ফুলটো দেখিছে খমকটো, এইটো এটা লাও, জাতিলাও বা পানীলাও, কিন্তু এটা বিশেষ ধৰণৰ লাও আমাৰ অঞ্চলত পাবলৈ খুব টান। ইয়াৰো এটা মোৰ স্মৃতি জড়িত হৈ আছে, আপোনালোকৰ আগত আজি মই অকণমান শ্বেয়াৰ কৰিম, ভাল লাগিব। দেখিছে, এইটো মই নিজে প্ৰস্তুত কৰি উলিওৱা, বিশেষ ধৰণে কাটি উলিয়াই ইয়াত এখন চামৰাৰ তালি লগাই, এইটো ষ্টিলৰ তাঁৰ, এডাল তাঁৰে গৈছে, চামৰাত তাঁৰে লগাই এনেকৈ কাটি উলিয়াই ইয়াক এনেকৈ প্ৰস্তুত কৰা হৈছে। এইটো এটা বাঁহৰ, এনেকৈ বাঁহটো ফালি লৈ পাত, আৰু এই তাঁৰটো টান আৰু ঢিলা কৰিবলৈ এইটো চাবি এনেকৈ পকাই কিনে সুৰত বন্ধা হয়। এডাল তাঁৰ ছাঁ ওচৰত বন্ধা হয়, এডালে তাঁৰ, আৰু এডাল তাঁৰ কাৰণে ইয়াৰ নাম একতাৰা। আৰু এই বাদ্যযন্ত্ৰটো লাওৰ খোলৰ পৰা প্ৰস্তুত কৰি উলিওৱাৰ বাবে ইয়াক লাও টোকাৰী বা লাও খোলা বুলিও জনা যায়। এই লাওটো বিচাৰি বিচাৰি মই বহুত হাবাথুৰি খাইছিলোঁ। অৱশেষত মই গোৱালপাৰা জিলাৰ এখন বহু ভিতৰুৱা ঠাইত এই লাওটো মই এখন চাঙিত, বাঁহৰ চাং এখনত লাগি থকা দেখিলোঁ, বহুত লাও। তেখেতসকলৰ ওচৰত গ'লোঁ, লাওৰ দাম কিমান? তেখেতসকলে 20 টকা ক'লে। তাৰপিছত মই ক'লোঁ যে মোক লাওটো এনেকুৱাকৈ লাগিব, মোক পুৰঠ লাও লাগে। এতিয়া তেখেতসকলে ক'লে পুৰঠ লাওটো আমাৰ এইফালে নাপাব, পুৰঠ লাওটো হ'লে এটা ছিজন মানে বহুদিন তেওঁলোকে চাংখন ৰাখি থ'ব লগা হয়, আৰু বিনিময়ত তলত বিশেষ ফচল মানে কৰিব নোৱাৰে, তেখেতসকলৰ লছ হয়। তেতিয়া মই ক'লোঁ আপোনালোকক যি লাগে তাকে দিম। তেতিয়া তেখেতসকলে কৈছে আমি ৰাখি থ'ব পাৰিম। অৰ্থাৎ মই 3টা লাও খোল আনিছিলোঁ, মই তেতিয়াই আগতীয়াকৈ পইচা দি আহিছিলোঁ, 3টা লাও খোলত মই 2000 টকা ভৰিব লগা হ'লোঁ। তাৰমানে তেখেতসকলে নহ'লে বহুত লছ হৈ যায়। মই কথাটো বুজি পালোঁ, হয় লছ হৈ যায়, মোৰো যেতিয়া প্ৰয়োজন মই এইখিনি লাগিবই। যথাসময়ত লাওকেইটি তেখেতসকলৰ পৰা আনিলোঁ, আনি কিনে এই দুটা বাদ্যযন্ত্ৰ একতাৰা মই প্ৰস্তুত কৰি উলিয়ালোঁ। আহকচোন অকণমান বজাই চাম। খুব মিঠা চাউণ্ড, ভাল লাগে। কামৰূপী লোকগীতত ব্যৱহাৰ হোৱা এবিধ বাদ্য সকলোৱে চিনি পায়। ইয়াৰ বিষয়ে মই আগৰ ভিডিঅ'ত বৰ্ণনা কৰিছোঁ, আজি আৰু মই বৰ্ণনা নকৰিম। বাঁহী, বাঁহেৰে নিৰ্মিত, প্ৰত্যেকেই জানে। এইটো দ্ৰব্য বাদ্য, শ্ৰীকৃষ্ণই বজাইছিল, সেইকাৰণে কিজানি সকলো গীততে বাঁহীটো ব্যৱহাৰ হোৱা দেখা যায়। এইটো বাঁহী, এইটোৰ বিষয়ে সকলোৱে জানে, সকলো গীততে ব্যৱহাৰ হয়, এইটোৰ বিষয়ে মই আৰু বৰ্ণনা নকৰিলোঁ। চিনাকি কৰি দিব ওলাইছোঁ কামৰূপী লোকগীতত ব্যৱহাৰ হোৱা এবিধ প্ৰাচীন বাদ্য মঞ্জুৰী, সৰু তাল মঞ্জুৰী। এইটো কাঁহ পিতলেৰে নিৰ্মিত, দেখিছে মঞ্জুৰী অৰ্থ হ'ল ফুল। ফুলটো যিমান ধুনীয়া, ঠিক মঞ্জুৰীৰ শব্দটো সিমান ধুনীয়া। এইটো আচলতে এখন তালৰ এটা আৱৰ্তনত এটা কোব মাৰি এক আৱৰ্তন বুজোৱা হয়। উদাহৰণস্বৰূপে ৰূপক তালখন কৈছোঁ মই, টি টি না ধি না ধি না টি টি না ধি না ধি না টি টি না ধি না ধি না টি টি না ধি না ধি না, এনেকৈ বুজোৱা হয়। বিভিন্ন ধৰণৰ বজায়। আজি আমি আলোচনা কৰিলোঁ কামৰূপী লোকগীতত ব্যৱহাৰ হোৱা কেইবিধমান প্ৰাচীন থলুৱা বাদ্যযন্ত্ৰৰ বিষয়ে। ভিডিঅ'টিৰ শেষৰ ফালে আহিছোঁ। ভিডিঅ'টি যিহেতুকে দীঘলীয়া হ'ব, মই খুব চুটিকৈ বনোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই ভিডিঅ'টিৰ পৰা যদি বিশেষকৈ নৱপ্ৰজন্ম যদি উপকৃত হ'ব বুলি ভাবে, আপোনালোকে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিলে মই নিশ্চয় সুখী হ'ম। শেষত এটি কামৰূপী লোকগীতেৰে আজিৰ অনুষ্ঠানটি সামৰিম। সাগৰ বান্ধা চাং সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাম, হনুমান সাগৰ বান্ধা চাং, হনুমান সাগৰ বান্ধা চাং।
সাগৰে তই এৰিবা ৰাৱণ দেখোতে সীতা থাকিব নিৰ্ঘাতহে থাকিব নিৰ্ঘাত ঢৌ আহে ঢৌ যায় যেন খাম খাম হনুমান সাগৰ বান্ধা চাম হনুমান সাগৰ বান্ধা চাম হনুমানে হুংকাৰিয়া উলিলা বচন বান্দৰৰ শকতিয়ে জিনিব ভুৱনহে জিনিব ভুৱন এক গোট বান্দৰ সেনাৰ নিপিছিলে পাৱ হনুমান সাগৰ বান্ধা চাম হনুমান সাগৰ বান্ধা চাম সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাম হনুমান সাগৰ বান্ধা চাম হনুমান সাগৰ বান্ধা চাম হনুমান সাগৰ বান্ধা চাম